ৰাজ্যত হ'ব নেকি মহাপ্ৰলয় কিয়নো 12 আগষ্টলৈকে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 12 আগষ্টলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বজ্ৰপাতৰ আশংকা আছে 50 কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা অহাৰ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে আজিৰে পৰা 12 আগষ্টলৈকে সতৰ্কবাণী জাৰি কৰা হৈছে মহাপ্ৰলয় হ'ব পাৰে ৰাজ্যত উজনিৰ বান বিভীষিকাৰ পাছতে নামনিৰ বিভিন্ন স্থানত এতিয়া বানৰ কবলত পৰিছে আৰু যদিহে নেৰানেপেৰা বৰষুণ হয় তেতিয়া হলে মহাপ্ৰলয় হ'ব পাৰে ৰাজ্যত লৈ আহিছো বিশেষ খবৰ সাৱধান ৰাজ্যবাসী 12 আগষ্টলৈকে হ'ব ধাৰাসাৰ বৰষুণ আজি ৰাজ্যৰ 27খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে বজ্ৰপাতক লৈ সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা অৱলম্বন কৰক ধুমুহাৰ গতিবেগ ঘণ্টাত 50 কিলোমিটাৰ পৰ্যন্ত হোৱাৰ আশংকা কৰা হৈছে দক্ষিণ খালমাৰা ধুবুৰী কোকৰাঝাৰ নলবাৰী তামুলপুৰ ওদালগুৰি গোৱালপাৰা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ শোণিতপুৰ বিশ্বনাথ জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি জিলালৈকে সতৰ্কবাণী জাৰি কৰিছে যোৰহাট শিৱসাগৰ চৰাইদেউ মাজুলী ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যত ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে 27খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই সাৱধান হৈ থাকক মহাপ্ৰলয় হ'ব পাৰে ৰাজ্যত উজনিৰ বান বিভীষিকা আমি সকলোৱে দেখিলো তাৰ পাছতে এতিয়া পুনৰ ধাৰাসাৰ বৰষুণ হৈছে উজনিৰ পাছত নামনিৰ বিভিন্ন স্থান বানৰ কবলত পৰিছে আৰু 12 আগষ্টলৈকে বতৰ বিজ্ঞান কেন্দ্ৰ সতৰ্কবাণী জাৰি কৰিছে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে 12 আগষ্টলৈকে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক নদী কাষৰীয়া অঞ্চলৰ লোকসকলে বিশেষকৈ বেছি সাৱধান হৈ থাকক যিসকল জৰুৰী নথিপত্ৰ আছে সেই সকলো তালি টোপলা বান্ধি ৰাখক জৰুৰী সামগ্ৰীসমূহ ওখ স্থানত ৰাখক কিয়নো পলয়ংকাৰী বানে পুনৰ ধ্বংসলীলা চলাব পাৰে উজনিৰ বান বিভীষিকা আমি দেখিছো উজনিৰ কৰুণ পৰিস্থিতি আমি দেখি আছো তাৰ পাছতে ৰাজ্যত নেৰানেপেৰা বৰষুণ হৈ আছে আৰু ইতিমধ্যে উজনিৰ পাছত নামনিৰ বিভিন্ন স্থান বানৰ কবলত পৰিছে বানত ডুব গৈছে গতিকে মহাপ্ৰলয়ংকাৰী বানৰ পৰা সতৰ্ক হৈ থাকিবলৈ আপুনি আগতীয়াকৈ কিছুমান ব্যৱস্থা লওক ওখ স্থানত আপোনাৰ জৰুৰী সামগ্ৰীসমূহ ৰাখক তাৰ পাছতে নিৰাপদ স্থানত আপুনি বস্তু আপোনাৰ যিবিলাক বস্তু সামগ্ৰী যিবোৰ আছে সেইবিলাক ওখ স্থানত ৰাখক জৰুৰী নথিপত্ৰ ওখ স্থানত ৰাখক যিহেতু উজনিৰ সকলো শেষ হৈ গৈছে প্ৰলয়ংকাৰী বানত সকলো শেষ হৈ গৈছে উজনিৰ 4খনকৈ জিলা বিশেষকৈ শিৱসাগৰত যেহেতু বহুত ক্ষতি সাধন হৈছে তাৰ পাছত এতিয়া নেৰানেপেৰা বৰষুণ হৈ আছে ৰাজ্যৰ আৰু ইতিমধ্যে 12 আগষ্টলৈকে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 12 আগষ্টলৈকে নেৰানেপেৰা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে গতিকে সাৱধান হৈ থাকক 27খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে 27খন জিলালৈকে সতৰ্কবাণী জাৰি কৰিছে আৰু কোন জিলালৈকে সতৰ্কবাণী জাৰি কৰিছে আমি পুনৰ জনাই গৈছো জিলা কেইখনৰ নাম দক্ষিণ খালমাৰা ধুবুৰী কোকৰাঝাৰ নলবাৰী তামুলপুৰ ওদালগুৰি গোৱালপাৰা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ শোণিতপুৰ বিশ্বনাথ জিলা কাৰ্বি আংলং ইতিমধ্যে কাৰ্বি আংলং বানৰ কবলত পৰিছে পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ মাজুলী ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰত এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু উজনিৰ ভয়াবহ বান পৰিস্থিতি আমি সকলোৱে দেখিছো তাৰ পিছৰ কৰুণ পৰিস্থিতি উজনিৰ সকলো নিশেষ কৰি পেলাইছে প্ৰলয়ংকাৰী বানে আৰু গতিকে যেহেতু 12 আগষ্টলৈকে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে নৈৰ ওপৰৰ জলস্তৰ বৃদ্ধি পাইছে যিকোনো মুহূৰ্ততে মথাউৰি ছিঙিব পাৰে গতিকে সাৱধান হৈ থাকক বিভিন্ন স্থানত যিকোনো মুহূৰ্ততে মথাউৰি ছিঙিব পাৰে গতিকে সাৱধান হৈ থাকক কিয়নো ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 27খন জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক